নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি মই আপোনালোকলৈ পুনৰ এটা নতুন টপিকস লৈ আহিছো সকলো শেষলৈকে ভিডিওটো চাব আৰু কেনে পালে কমেন্ট কৰি জনাব তাৰপিছত আজি আমি যেটো টপিকস আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো যিখিনি কথা সেইখিনি কথা মই পঢ়িছিলো আগতে কৰবাত পঢ়িছিলো ঠিক কত পাইছিলো মই সঠিককৈ মনত নাইকিয়া সেই কথাখিনিকে মই আপোনালোকৰ আগত শেয়াৰ কৰিব লৈছো আশা কৰো সকলো উপকৃত হ'ব আৰু সকলোৱে ভাল পাব তো চাওক মইতো কোনো এনেকুৱা জ্ঞানী ব্যক্তি নহয় যে মই বহুত কথা জানো কিন্তু সঁচা কথা ক'ব গ'লে মই জ্ঞানৰ প্ৰেমিকা হয় আৰু দ্বিতীয়তে মই সাইন্টিস্টো নহয় হেতু জানে আপোনালোকে ভালকে সকলোৱে কিন্তু জীৱনটোক মই এক্সপেৰিমেন্ট কৰিছো বা তাৰ পৰা মই যথেষ্টখিনি শিকিছো নিজৰ জীৱনৰ পৰা শিকিছো বেলেগৰ জীৱনৰ পৰা শিকিছো বা সন্মুখত যিবোৰ ঘটি আছে সেইবিলাক এক্সপেৰিমেন্ট কৰি পেলাই মই বহুত কথা শিকিছো বা নিজৰ জীৱনত সেইখিনি এপ্লাই কৰিছো আৰু মোৰ মতে মই এটো বিশ্বাস কৰো যে শিক্ষা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেন্ট যাৰ লাভ আমাৰ মৃত্যুৰ সময়লৈকে থাকে মৃত্যুৰ আগমুহূৰ্তলৈকে থাকে যাৰ লাভ আৰু আপুনি আজি কৰবাত পইচা জমা থব গৈছে বা ধন জমা থব গৈছে তাৰ এটা মিনিমাম পাৰ্সেন্টেজ পাই ন সকলোৱে আৰু হেতু এটা নিৰ্দিষ্ট সময়লৈকে থাকে আপুনি যদি পইচাটো ৰাখিছে বেংকতে হওক বা পোষ্ট অফিসতে হওক বা যিকোনো ক্ষেত্ৰতে হওক আপুনি পইচাটো যেতিয়ালৈকে ৰাখিছে তেতিয়ালৈকে আপুনি তাৰ সুদ পাই আছে লাভ পাই আছে এটা সময়ত হেবোৰ শেষ হৈ যাব কিন্তু আমাৰ কি হয় আমাৰ শিক্ষা মানুহৰ জীৱনত শিক্ষা জ্ঞান এনেকুৱা এটা বস্তু হয় যাৰ লাভ আপুনি যে এখিনি সময় পালে তাৰ পিছত নাপালে তেনেকুৱা নহয় গুটে জীৱনভৰ আপুনি তাৰ লাভ পাই থাকিব কাৰণ শিক্ষা প্ৰক্ৰিয়াটো এনেকুৱা হৈছে যি জীৱনভৰ চলে অবিৰতভাৱে জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে শিক্ষা প্ৰক্ৰিয়াটো গতিকে মই ভাবো যে এজন মানুহক জীয়াই থাকিবৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থানৰ বাদে যদি আটাইতকৈ প্ৰয়োজনীয় যেটো বস্তু হৈছে সেই প্ৰয়োজনীয় বস্তুটো হৈছে জ্ঞান শিক্ষা এডুকেশন গতিকে আপোনাৰ হাতত যদি টকা পইচা আছে বহুত টকা পইচা আছে সকলো মানুহৰ হাতত টকা পইচা নাথাকিব পাৰে আজি আপুনি পঢ়া শুনা কৰিলে চাকৰি পালে ভাল বা আপুনি বিজনেস কৰে আপোনাৰ হাতত বহুত টকা পইচা আছে আপুনি এইখিনি সোণলৈ পৰিৱৰ্তন কৰিব পাৰে সোণ মানে গোল্ডলৈ আপুনি কনভাৰ্ট কৰিব পাৰে বা কি হয় আমাৰ টকা পইচা বহুত হলেও মানুহৰ চকুত টোপনি নাইকিয়া হয় যে বহুত টকা পইচা আছে চুৰে নিব নেকি হেৰাই যাব নেকি কৰবাত এই ভয়টো থাকে মানুহৰ ঠিক তেনেকে আপোনাৰ সোণৰ গহনা পাতি বহুত আছে আমাৰটো বহুতে কি কৰে সোণৰ অলংকাৰ বিলাক বেংকৰ লকাৰত থৈ দিয়ে প্ৰয়োজনৰ সময়ত উলিয়াই নি তাক পিন্ধে গতিকে ভয় থাকে আপোনাৰ সেইবিলাকৰ পৰা কিন্তু জ্ঞান শিক্ষা এনেকুৱা এটা বস্তু যি কেতিয়াও চুৰ নহয় আৰু যাৰ পৰা আপোনাৰ কেতিয়াও ভয় নাথাকে যে মোৰ জ্ঞানখিনি কোনবাই চুৰ কৰি লৈ যাব নেকি কিবা হ'ব নেকি তেনেকুৱা ধৰণৰ ভয় আমাৰ কেতিয়াও কাৰো মনত নাথাকে গতিকে ধন টকা পইচা এইবোৰ আপোনাৰ চুৰ কৰি নিব পাৰে কিন্তু জ্ঞান কেতিয়াও চুৰ কৰি নিব পৰা বস্তু নহয় আৰু জীৱনত বহুত ব্যক্তি হওক বা বহুত কথাই মোক প্ৰভাৱিত কৰিছে এইবোৰ আপোনালোকৰ কাৰণে খুব সাধাৰণ এটা অনুভৱ কৰিব পাৰে তো এই ব্যক্তিসকলৰ বা সেই কথাবিলাকৰ মোৰ জীৱনত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰিছে বা সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আজি মই জনি গঢ় লৈ উঠিছো গতিকে এই মুহূৰ্তত মই যদি আপোনালোকক সুধো যে আটাইতকৈ শক্তিশালী ব্যক্তি বা আটাইতকৈ ধনী ব্যক্তি কোন আপোনালোকৰ বিভিন্ন জনৰ মনত বিভিন্ন উত্তৰ আহিব পাৰে কোনোবাই হয়তো ক'ব পাৰে যে যাৰ বহুত টকা পইচা আছে কোনোবাই হয়তো ক'ব পাৰে কাৰোবাৰ হাতত যাৰ হাতত অস্ত্ৰ শস্ত্ৰ আছে তেওঁলোক প্ৰভাৱশালী বা ধনী ব্যক্তি হ'ব পাৰে কোনোবাই হয়তো ক'ব পাৰে যে এখন দেশৰ ৰজা এজন হ'ব পাৰে প্ৰভাৱশালী ব্যক্তি বা ধনী ব্যক্তি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ নাম ল'ব পাৰে তেনেকুৱা থাকিব পাৰে কিন্তু মই কওঁ যে সেইজন ব্যক্তিহে প্ৰভাৱশালী যাৰ জ্ঞান আছে যিজন জ্ঞানী তেওঁহে ধনী ব্যক্তি যি জ্ঞানৰ ধনী গতিকে টকা পইচা এইবিলাক আমাৰ সীমিত সময়ৰ কাৰণে থাকিব পাৰে কম সময়ৰ কাৰণে থাকিব পাৰে আজি আপোনাৰ টকা পইচা আছে কালিলে হয়তো শেষ হৈ যাব পাৰে নাথাকিব পাৰে
আপোনাৰ অস্ত্ৰ শস্ত্ৰ তেতিয়ালৈকেহে আপুনি অস্ত্ৰ শস্ত্ৰলৈ প্ৰভাৱশালী হৈ থাকিব যেতিয়ালৈকে সেই অস্ত্ৰ শস্ত্ৰবোৰ ব্যৱহাৰযোগ্য হৈ থাকিব কিন্তু জ্ঞান বস্তুটো কেতিয়াও এনেকুৱা নহয় যে আজি আপুনি ব্যৱহাৰ কৰিলে তাক আৰু কালিলে ব্যৱহাৰ কৰিব নোৱাৰে কি ব্যৱহাৰ অযোগ্য হৈ পৰিব এনেকুৱা কেতিয়াও হ'ব নোৱাৰে জ্ঞান প্ৰত্যেকটো মুহূৰ্ততে আমাক লাগে আমাক প্ৰয়োজন হয় এতিয়া আপুনি চাব পাৰে বা আমাৰ যিসকল ৰজা মহাৰজা সকলেই হওক বা বিভিন্ন তেনেকুৱা লোকসকলেই হওক কেইখন ৰাজ্য জয় কৰিলে সেই ৰাজ্যসমূহ জয় কৰোঁতে কি ধৰণৰ অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছিলে বা কিমানজন সৈনিক আছিলে এয়া সকলোৱে মনত নাৰাখিবও পাৰে আপুনি আজি মনত ৰাখিছে কালিলৈ পাহৰিও থাকিব পাৰে কিন্তু অথেলো কোনে লিখিছিলে মেকবেথ কোনে লিখিছিলে এই কথাবিলাক হয়তো আপোনাৰ আজিও মনত আছে বা প্ৰত্যেকজন ব্যক্তিৰে মনত হেতু মনৰ কুহে কুহে সোমাই গৈছে বা সদায় মানে মনত ৰাখিব গতিকে শাস্ত্ৰ বিজ্ঞানতকৈ বেছি প্ৰভাৱশালী ইতিহাস সাক্ষী আছে যে এজন ৰজা তেতিয়ালৈকেহে পূজনীয় মানে যলৈকে তেওঁৰ সাম্ৰাজ্যখন বিস্তৰ হৈ থাকে সাম্ৰাজ্য যলৈকে তেওঁৰ থাকে সেই নিৰ্দিষ্ট এটা এলেকাৰ ভিতৰতহে তেওঁ সকলোৱে পূজা কৰে বা তেওঁ সকলোৱে মানে আৰু ঠিক সেইদৰে তেওঁ কেৱল তেওঁৰ প্ৰজাখিনিৰহে প্ৰিয় হয় কিন্তু যিসকল আমাৰ ৰবীন্দ্ৰনাথ টেগোৰ বা উইলিয়াম শেক্সপিয়াৰ হওক এলবাৰ্ট আইনষ্টাইন হওক এইসকল কেৱল তেওঁলোকৰ জন্মভূমিতেই নহয় গোটেই বিশ্বতেই তেওঁলোকক সকলোৱে জানে তেওঁলোকৰ যিখিনি গুণ গৰিমা তেওঁলোকৰ কীৰ্তি গোটেই বিশ্বতেই বিয়পি পৰিছে গতিকে কিহৰ কাৰণে হৈছে এইখিনি নিশ্চয় তেওঁলোকৰ যি জ্ঞানৰ কাৰণে হৈছে তেওঁলোকে যিবিলাক কথা মানৱ জাতিক শিকাই থৈ গৈছে তেওঁলোক সকলোৱে আচলতে আমাৰ প্ৰেৰণাৰ উৎস প্ৰেৰণাৰ স্তম্ভ তেওঁলোকে একোজন গতিকে সকলোকে এটা অনুৰোধ যে শিকি থাকক শিকা কেতিয়াও শেষ নহয় এটা নিৰ্দিষ্ট বয়স নাথাকে আমাৰ শিকনৰ আমি সদায় শিকিব পাৰো নতুন নতুন কথা শিকিব পাৰো গতিকে সদায় শিকি থাকক কাৰণ শিক্ষা কেতিয়াও শেষ হৈ যাব নোৱাৰে আৰু শিক্ষা মানুহৰ জীৱনৰ বা জ্ঞান মানুহৰ জীৱনৰ এনেকুৱা এটা শক্তি হয় যি আপোনাক বিপদৰ সময়ত আপোনাক সুৰক্ষা কবচ হিচাপে আপোনাক সুৰক্ষা প্ৰদান কৰিব পাৰে সেই সময়ত আমাৰ কোনো শস্ত্ৰ বা উইপনছৰ আমাক প্ৰয়োজন নহয় গতিকে নেভাৰ ষ্টপছ লাৰ্ণিং বিকজ লাৰ্ণিং নেভাৰ ষ্টপছ সকলোকে মোৰ এটাই অনুৰোধ যে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম যিসকল মোৰ ভিডিঅ'টোত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ'বোৰ পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্টে মোক উৎসাহিত কৰিব যে মই আৰু আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিব পাৰোঁ গতিকে আজিলৈ ধন্যবাদ